নমস্কাৰ অনলাইন একাডেমি অসমৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত দশম শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহৰ দ্বিতীয়টো ভাগ আগবঢ়াম। এইখিনিতে ছাত্ৰ ছাত্ৰীসকলৰ এটা বিনম্ৰ অনুৰোধ, তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাবা আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বিভিন্ন অধ্যায় যেনে ভাৰতীয় গণতন্ত্ৰ, আন্তৰ্জাতিক সংস্থা, ৰাষ্ট্ৰসংঘ আৰু অন্যান্য অৰ্থনৈতিক উন্নয়ন আদি অধ্যায়ৰ আলোচনাবিলাক এই ডেছক্ৰিপশ্যনত দিয়া আছে। ডেছক্ৰিপশ্যনৰ লিংকত যাবা আৰু ভিডিঅ'সমূহ চাব পাৰিবা। ঠিক আছে, এতিয়া আমি আজিৰ ভিডিঅ'টোৰ আলোচনালৈ আহোঁ। আজিৰ ভিডিঅ'টো আমি আলোচনা কৰিম মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ অধ্যায়টিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ দ্বিতীয়টো ভাগ। হ'ব, ঠিক আছে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত অসুবিধাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে ক নামৰ এজন ব্যক্তিয়ে ধান উৎপাদন কৰিছে আৰু তেওঁক আলুৰ প্ৰয়োজন হৈছে। আনহাতে আন এজন ব্যক্তিয়ে খ নামৰ এজন ব্যক্তিয়ে কি কৰিছে? আলু উৎপাদন কৰিছে আৰু তেওঁক ধানৰ প্ৰয়োজন হৈছে। এই ক্ষেত্ৰত দুয়োজনৰ অভাৱৰ সংগতি আছে, যাৰ ফলত তেওঁলোক দুজনৰ মাজত বিনিময় সম্ভৱ হ'বনে? আকৌ যদি ব্যক্তিজনক যদি আলুৰ প্ৰয়োজন নহৈ মিঠাতেলৰ প্ৰয়োজন হ'লহেঁতেন, তেতিয়া ব্যক্তি দুজনৰ মাজত অভাৱৰ সংগতি থাকিলহেঁতেন নে? নিশ্চয় নাথাকিলহেঁতেন আৰু বিনিময়টো সম্ভৱ নহ'লহেঁতেন। তেনেদৰেই সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত সমস্যাৰ সৃষ্টি কৰে। 2 নম্বৰ কুৱেশ্যন, মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। সেইবাবে মুদ্ৰাক সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন, মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে সাধাৰণ গ্ৰহণযোগ্যতা। মুদ্ৰাক সৰ্বসাধাৰণ ৰাইজে গ্ৰহণ কৰি ল'ব লাগিব আৰু তেনে কৰিলেহে মুদ্ৰাই নিজৰ কাৰ্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ সক্ষম হ'ব। সেইবাবে সাধাৰণ গ্ৰহণযোগ্যতাক মুদ্ৰাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যন, মুদ্ৰাৰ তাৰল্য গুণ কি? যিকোনো মুদ্ৰাকে সমমূল্যৰ সা সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পাৰি আৰু ইয়াকে মুদ্ৰাৰ তাৰল্য গুণ বোলা হয়। নেক্সট কুৱেশ্যন, মুদ্ৰা সা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ব্যাখ্যা কৰা। আমি জানো যে সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে। যিবোৰ সামগ্ৰী বজাৰত বেচা কিনা হয়, সেই সকলোবোৰ সামগ্ৰী হৈছে আৰ্থিক সামগ্ৰী আৰু সেইবোৰৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময়ৰ মূল্যই হৈছে সামগ্ৰীৰ দাম। অৰ্থাৎ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰিব পৰা হয় আৰু সেইবাবে কোৱা হয় যে মুদ্ৰা সামগ্ৰীৰ উমৈহতীয়া মাপকাঠি। নেক্সট কুৱেশ্যন, সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি? ঠিক আছে, আমি প্ৰথমে জানি লওঁ বিহিত মুদ্ৰা কাক বোলে। যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিহিত মুদ্ৰা আৰু সেই মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হ'ব। এতিয়া আগৰ যিটো 1000 টকীয়া 500 টকীয়া নোট আছিলে, যিটো প্ৰধানমন্ত্ৰী মোদীয়ে বন্ধ কৰি দিছিলে, সেইটো বৰ্তমান সময়ত বিহিত মুদ্ৰা হ'বনে? নিশ্চয় বিহিত মুদ্ৰা নহ'ব, কাৰণ সেই মুদ্ৰাৰ গ্ৰহণযোগ্যতাটো সেই তাৰিখৰ পৰা নাইকিয়া কৰি দিলে। গতিকে সেই আগৰ 500 টকীয়া আৰু
1000 টকীয়া নোটটো বৰ্তমান বিহিত মুদ্ৰা নহয় আৰু সেই মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শালে এতিয়া আইনমতে দণ্ডনীয় হ'ব জানো নিশ্চয় নহয় এতিয়া আহোঁ বিহিত মুদ্ৰাৰ দুটা প্ৰকাৰ আছে এটা হৈছে সক্ষম বিহিত মুদ্ৰা আৰু আনটো হৈছে অসীম বিহিত মুদ্ৰা এতিয়া আমাক প্ৰশ্ন কি কৰিছে সক্ষম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য কি পাৰ্থক্যটো জানিব লাগে ঠিক আছে এতিয়া উত্তৰটো শুনিবা যি মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন কৰিব পাৰি তাকে সক্ষম বিহিত মুদ্ৰা বোলা হয় কি কৈছে যি মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেন কৰিব পাৰি তাকেই সক্ষম বিহিত মুদ্ৰা বোলা হয় উদাহৰণস্বৰূপে তোমালোকে মন কৰিবা যিটো 50 পইচাৰ কইন যে 50 পইচাৰ যিটো মুদ্ৰা গোটা মুদ্ৰাটো সেই 50 পইচাৰ কইনটো এটা সক্ষম বিহিত মুদ্ৰা সেই পইচাটো এতিয়াও চলিব তোমালোকে হয়তো এতিয়া পইচাটো নেদেখা হৈছা কিন্তু তোমালোকৰ ওচৰত থাকিলে দোকানী ওচৰত দিলে দোকানী হেতু ল'ব লাগিব আৰু যদি তেওঁলোকে হেতু গ্ৰহণ নকৰে তেতিয়া তেওঁলোক আইনমতে দণ্ডনীয় হ'ব কিন্তু ইয়াত এটা লিমিটেশন আছে যেতিয়া তোমালোকে ঠিক আছে তুমি 1000 টকাৰ কিবা বস্তু এটা দোকানখনৰ পৰা কিনিলা কিন্তু 1000 টকাৰ গোটেই 1000 টকাটো তোমালোকে 50 পইচাৰ মুদ্ৰা দি কিনিব নোৱাৰিবা অৰ্থাৎ 2000টা 50 পইচা মুদ্ৰা দিলে কিমান হ'ব 2000টা 50 পইচা মুদ্ৰা দিলে কিমান হ'ব 1000 টকা কিন্তু সেই দোকানীজনে হেতু গ্ৰহণ নকৰিম বুলিও পাৰে সেই দোকানীজনে 2000টা 50 পইচা মুদ্ৰা লৈ 1000 টকা মূল্যৰ বস্তুটো তোমাক নিদিবও পাৰে অৰ্থাৎ লিমিটেশন আছে সীমাবদ্ধতা আছে সেই কাৰণে তেনেকুৱা মুদ্ৰা কি কোৱা হয় সক্ষম বিহিত মুদ্ৰা অৰ্থাৎ কিমান তোমালোকে বজাৰ কৰিলে কিমান হাই সৰ্বাধিক কেইটা দিব পাৰিবা 20টা অৰ্থাৎ তোমালোকে ম্যাক্সিমাম 10 টকাৰহে 50 পইচা নোট দোকানীক দিব পাৰিবা আৰু সেইকাৰণে তাক কোৱা হয় সক্ষম বিহিত মুদ্ৰা আনহাতে যি মুদ্ৰাৰ সহায়ত অসীম মুদ্ৰা লেনদেন কৰিব পাৰি তাকে অসীম বিহিত মুদ্ৰা বোলে উদাহৰণস্বৰূপে আমি ধৰি লোৱা তোমালোকে 50,000 টকীয়া বাইক এখন কিনিবলৈ গলা দোকানীক 50,000 টকাটো আমি 10 টকীয়া নোটেৰে দিব পাৰোঁ অৰ্থাৎ আমি 50,000 টকা দিবলৈ হ'লে দোকানীজনক কিমানখন 10 টকীয়া নোট দিব লাগিব 50,000 টকাত আমি কিমানখন দিব লাগিব 5,000খন 10 টকীয়া নোট দিব লাগিব তেতিয়াহে 50,000 হ'বগে আৰু তেতিয়া কিন্তু সেই বাইকৰ ডিলাৰৰ মেনেজাৰে 10 টকীয়া নোটটো নলওঁ বুলি ক'ব নোৱাৰে অৰ্থাৎ আমি 10 টকীয়া নোট দি আমি বহুত ডাঙৰ দামী বস্তু আমি ল'ব পাৰোঁ 2 লাখ টকালৈকে আমি দিব পাৰোঁ 3 লাখ টকালৈকে আমি দিব পাৰোঁ যিমান মন যায় আমি লেনদেন কৰিব পাৰোঁ অৰ্থাৎ যিমান দামী বস্তু নহলেও আমি 10 টকীয়া মুদ্ৰা দি কিনিব পাৰোঁ অৰ্থাৎ 10 টকীয়া মুদ্ৰা দি সেই মূল্যৰ সমান অৰ্থাৎ বস্তুটোৰ মূল্য যদি 10 লাখ হয় আমি 10 লাখ টকাই দিম কিন্তু আমি সব নোট আমি 10 টকীয়া দিম তেতিয়াও দোকানীয়ে দিব লাগিব কিন্তু আমি 10 লাখ টকীয়া বস্তু এটা অকল 50 পইচাৰ নোট দি আমি কিনিব নোৱাৰোঁ হেতুকে কোৱা হয় এই 50 পইচাটো ক'ব কি সক্ষম বিহিত মুদ্ৰা আৰু এই 10 টকীয়াটোক কোৱা হ'ব কি অসীম বিহিত মুদ্ৰা এটা তোমালোকে বুজি পালা নিশ্চয় ঠিক আছে নেক্সট কোৱেশ্চন হ'ল আঞ্চলিক গ্ৰাম্য বেংকবোৰে কি কাৰ্য সম্পাদন কৰে উত্তৰত কি লিখিবা আঞ্চলিক গ্ৰাম্য বেংকবোৰৰ কাৰ্য হ'ল বেপাৰী মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া কি হয় গাঁৱত মানে ধনী মানুহৰ পৰা দুখীয়া মানুহবিলাকে কি কৰে অতি উচ্চ হাৰত সুদলে টকা আনে পাছত ঘূৰাই দিব নোৱাৰা হয় মাটি বাৰী বিক্ৰী কৰিবলগীয়া হয় তেনেকুৱা ধৰণৰ অৱস্থা হয় গতিকে
গাঁওবাসীক সকাহ দিয়াৰ উদ্দেশ্যে অতি কম সুদৰ হাৰত গাঁওবাসীক কি কৰা হয় ঋণ প্ৰদান কৰা হয় 2 নম্বৰতে কি হ'ব গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা নেক্সট কোৱেশ্চন অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ মানে বেংক আৰু অনা বেংকৰ মাজৰ পাৰ্থক্যটো কি হ'ব 1 নম্বৰ বেংকৰ ক্ষেত্ৰত যেনেদৰে জমাকাৰীয়ে চেকৰ জৰিয়তে জমাধন উলিয়াই নিব পাৰে অনা বেংক প্ৰতিষ্ঠানসমূহত সেই ব্যৱস্থাটো নাই অৰ্থাৎ বেংকত যেনেকৈ আমি নিজৰ নামত যেতিয়া চেক থাকিব আমি চেক পাতটো বোলে 10000 টকা মোক লাগে চেক পাতত লিখি দিলোঁ 10000 টকা লাগে তলত চহী মাৰি দিলোঁ চেক পাত দিয়াৰ লগে লগে সেই বেংকে মোক প্ৰয়োজনীয় টকাটো দি দিব কিন্তু অনা বেংকসমূহত সেই ব্যৱস্থাটো নাই অৰ্থাৎ চেকৰ যোগেদি অনা বেংক প্ৰতিষ্ঠানসমূহৰ পৰা জমা টকা উলিয়াব নোৱাৰি দ্বিতীয়তে কি হ'ব বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে অৰ্থাৎ সি জমা টকাটো যাতে হেৰাই নাযায় তাৰ বাবে কি কৰিব পাৰি বীমা কৰিব পাৰি কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত বীমাৰ ব্যৱস্থা নাথাকে অৰ্থাৎ তোমালোকে শুনিছা ইনস্যুৰেন্স বীমা মানে হৈছে ইনস্যুৰেন্সৰ ব্যৱস্থাটো অনা বেংক প্ৰতিষ্ঠানসমূহত নাথাকে ঠিক আছে আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত আমি এই পাঠটোৰ ৰচনাধৰ্মী প্ৰশ্নসমূহ আলোচনা কৰিম তোমালোকে এই ভিডিঅ'বোৰ কন্টিনিউয়াছলি পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ